আবেলি রে রোদালি। মই ৰিংকুমণিয়ে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। আমি আহি আছোঁ এফালে, কেইবাটাও কাম আছে, আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম ক'লেনো যাম কি নকৰিম। আৰু এফালে আমাৰ ৰিয়াঞ্চি হাই দিয়া। এফালে আমাৰ বৰমন্দাই গাড়ী চলাই আছে। ঠিক আছে, রোদালি ধীরে ধীরে ঢিমিকি জলে শেৱালি যেন তৰালি চাব। আমি আহিছিলোঁ মাইনীৰ স্কুললৈ, দিল্লী পাব্লিক স্কুললৈ। তাকে অকণমান আপোনালোকক দেখাবলৈ লৈছোঁ, চাই থাককচোন। ধীৰে ধীৰে হেৰাই যায় আবেলি ৰে ৰ'দালি। ধীৰে ধীৰে ঢিমিকি জলে শেৱালি যেন তৰালি। মিঠা মিঠা গীত হৈ ৰোৱা পাৰ হোৱা অতীতক মনত কৰোঁ। তোমাৰ সতে একেলগে চাই ৰোৱা তৰাটিক বিচাৰোঁ। মিঠা মিঠা গীত হৈ ৰোৱা পাৰ হোৱা অতীতক মনত কৰোঁ। তোমাৰ সতে একেলগে চাই ৰোৱা তৰাটিক বিচাৰোঁ। ডাৱৰৰ ফাকে ফাকে ধীৰে ধীৰে হেৰাই যায় আবেলি ৰে ৰ'দালি। ধীৰে ধীৰে ঢিমিকি জলে শেৱালি যেন তৰালি। আখৰে আখৰে লিখোনে তোমাক আজি, মোৰ প্ৰিয় গুণগুণনি উশাহে উশাহে ৰাখোনে তোমাক আজি। হেল্ল' এভৰিৱান, এতিয়া স্কুলৰ পৰা আহিলোঁ। এতিয়া আহিছোঁ নলবাৰী টাউনলৈ। দুটামান কাম ইয়াতো আছে। এতিয়া ইয়াতে গাড়ীখন পাৰ্কিং কৰিলোঁ, যাম আৰু এতিয়া চাই থাকক ভিডিঅ'টো। আমাৰ এইফালে ৰিয়াঞ্চি এজনী, ৰিয়াঞ্চি হাই দি দিয়া। এফালে বৰমন্দা আগতে গ'লে
এতিয়া আহিছোঁ কাপোৰৰ দোকানলৈ। এখন অভিনন্দন বুলি কয়, নলবাৰী PNC ৰোডত আছে। এখনত সৰু ল'ৰা ছোৱালী বৰ ধুনীয়া ধুনীয়া কাপোৰ আছে, আল্টিমেট দামত পোৱা যায়। আপোনালোক আহিব পাৰে, আহিছেই চাগে, হ'লেও যিসকলে নাজানে সেইসকলৰ সুবিধা হ'ব। খুব ধুনীয়া ডিজাইনাৰ কাপোৰো পোৱা যায়। শেৱালি যেন তৰালি চাব খুজিও এবাৰ আহিছোঁ চেণ্ডেলৰ দোকানলৈ। কাপোৰ লোৱা হৈ গ'ল, দেখাম বাৰু আপোনালোকক। এতিয়া তাইলৈ চেণ্ডেলো লৈ লওঁ দুযোৰমান আহোঁতে, যিহেতু বাৰে বাৰে আহি থাকিব নোৱাৰে। আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে শেৱালি যেন তৰালি খোৱা মেলা হৈ গ'ল। যিহেতু ৰাতিপুৱা সোনকালে আহিছিলোঁ, ৰাতিপুৱা আমি চাহ খাই আহিলোঁ। এতিয়া ইয়াতে পৰঠা আৰু চাহ খাই ল'লোঁ। এতিয়া আৰু এটা কাম আছে জুৱেলাৰী দোকানত, তাতো সোমাই লওঁ, তাৰপিছত ঘৰলৈ যামগৈ আৰু। চাই থাককচোন ভিডিঅ'টো। এইখন হৈছে সুবৰ্ণ সাথী জুৱেলাৰী, নলবাৰী চামতা ৰোডত আছে। খুব ধুনীয়া সোণৰ গহনা, ৰূপৰ গহনা আপোনালোকে বনাব পাৰে। খুব ধুনীয়াকৈ বনাই দিয়ে দাদাজনে, কেতিয়াবা আহিব পাৰে, খুব ভাল হয়। তাকে দেখালোঁ। আমিও কিবা এটা আজি অৰ্ডাৰ দিম বনাবলৈ। কি বনাওঁ আপোনালোকক পিছত দেখাম বাৰু, চাই থাকক ভিডিঅ'টো। নলবাৰীৰ পৰা আহি পালোহি, ভাতটো খালোঁ। মায়ে বনালে আজি ভাত। তাৰপিছত বাচন চাচন ধুই অলপ শুই গ'লোঁ, ভাগৰো লাগিছিল বহুত আৰু গৰমো যিহেতু বহুত। তাৰপিছত এতিয়া শুই উঠি চাহ পানীও খালোঁ। এতিয়া বাজিল পূৰা 7টা। এতিয়া মই যাম আমাৰ আগফালে ৰাস্তাৰ সিফালে থকা গোঁসাই ঘৰলৈ। আচলতে গোঁসাই ঘৰটো আমাৰ আৰু খুৰাহঁতৰ, মা আৰু খুৰীয়ে পালন কৰে। তাৰপিছত এতিয়া আজি শাওনৰ সোমবাৰ কাৰণে তেওঁলোকে খুৰী, আইতা, মাহঁতে নাম ধৰিছে। ময়ো যাওঁচোন তালৈকে, আপোনালোককো দেখাম পৰিৱেশটো। তাৰপিছত আহি পেলাই নলবাৰীৰ পৰা কিনো বজাৰ কৰিলোঁ সেয়াও দেখাম, চাই থাকিব ভিডিঅ'টো। ঠিক আছে, বলকচোন যাওক আমাৰ গোঁসাই ঘৰলৈ। আহিলোঁ, খুৰীমাহঁতে মাহঁতে বৰ ধুনীয়াকৈ নাম ধৰে। বহুত দিনৰ মূৰত গৈ ভাল লাগে। তাৰপিছত বুট খালোঁ, কল, লাড়ু, এনেকৈ কিবা কিবি খালোঁ আৰু। তাৰপিছত এতিয়া আহিলোঁ ঘৰলৈ। এতিয়া আপোনালোকক দেখাম ৰিয়াঞ্চিলেনো কি বজাৰ কৰিলোঁ। আচলতে বজাৰ মানে বেলেগ বজাৰ নহয়, তাইলৈ দুটামান কাপোৰ কিনিলোঁ আৰু চেণ্ডেল, এনেকৈ আৰু। বহুত দিন হ'ল তাইক কাপোৰ কিনি দিয়া নাছিলোঁ। অনলাইনত আনিলেও বস্তুবোৰ পচন্দ নহয় আচলতে মোৰ। তাৰপিছত আৰু লকডাউন যিহেতু আৰু কলৈকো যোৱা নহয়, সেইকাৰণে কাপোৰ কিনা নাছিলোঁ। আৰু তাই শকত হোৱা নাই যদিও ওখ হৈ গৈছে, কাপোৰবোৰ সৰু সৰু হৈ গৈছে, সেয়াই আৰু।
তাৰপিছত স্কুললৈ গৈছিলোঁ, স্কুলৰ কপিবোৰ সদায় এসপ্তাহৰ মূৰত চেক কৰে, সেইকাৰণে কপিবোৰো দেখাই আনিলোঁ। আৰু স্কুল কৰি থাকে যিহেতু স্কুলখনলৈও এবাৰ তাইক লৈ গ'লোঁ একেলগে যাওঁতে। আৰু জুৱেলাৰী দোকানত সোমালোঁ এটা গিফ্টৰ কাৰণে, বনাবলৈ দি আহিছোঁ, আহিলে নিশ্চয় আপোনালোকক দেখাম, বিয়া আহিছে যিহেতু। তাৰপিছত এতিয়া আপোনালোকক কাপোৰকেইটা দেখাই লওঁচোন আহক। এইটো খুব ধুনীয়া ফ্ৰক, গৰমত পিন্ধিবলৈ ভাল হ'ব। কাপোৰটো খুব ধুনীয়া, চিম্পুল হ'লেও খুব ভাল লাগিছে মোৰ, লৈ আহিলোঁ সেইকাৰণে। এটা 2 নম্বৰটো মোৰ খুব ভাল লাগিছে ফ্ৰককেইটা। এইটো কিন্তু গেঞ্জি কাপোৰত, কাপোৰটো বহুত ধুনীয়া হয়। আৰু এইটো গেঞ্জি কাপোৰ, এইটো ল'ৰা ছোৱালীক পিন্ধিলে খুব ধুনীয়া দেখি। তো চাওকচোন। লাগিছে আপোনালোকৰ, মোৰ কিন্তু খুব ভাল লাগিছে। তাৰপিছত এতিয়া যাম মই পাকঘৰলৈ। ৰাতি আহাৰতনো কি খাওঁ তাকে আপোনালোকক দেখাম। আচলতে ভাত বা ৰুটি এনেকুৱা একো নাখাওঁ ৰাতি আমি, তাক কিনো খাওঁ হেল্ডি আপোনালোকক তাকে দেখাম। যদি আপোনালোকে কেতিয়াবা ডায়েট কৰে বা তেনেকুৱা কিবা ভাত ৰুটি বনাবলৈ হেলা লাগে, তেতিয়া আৰামছে বনাই খাব পাৰে। বলকচোন যাওঁ, আজিনো মই কি বনাওঁ তাকে আপোনালোকক দেখাম। আজি বনাবলৈ লৈছোঁ ডালিয়াৰ এটা টেষ্টি ৰেচিপি। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই কেতিয়াও খাব পাৰে, হেল্ডি হয়। ইফালে ডালিয়া মই 2 কাপ 4টা মানুহৰ জোখাৰে তিয়াই ৰাখিছিলোঁ 15 মিনিটমান আগতে। তাৰপিছত এফালে লৈছোঁ কুন্দুলি 2টামান লৈছোঁ, আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ, এফালে পিঁয়াজ লৈছোঁ, এইফালে ৰঙালাও অকণমান কাটি লৈছোঁ, গাজৰ অকণমান কাটি লৈছোঁ, বিলাহী লৈছোঁ আৰু জলকীয়া, কেঁচা জলকীয়া লৈছোঁ। আপোনালোকে যি প্ৰয়োজন হয় সেয়ে ল'ব পাৰে। আৰু এইফালে অকণমান পাঁচফোৰণ আৰু জিৰা গুড়ি, ধনিয়া গুড়ি লৈছোঁ। আপোনালোকৰ চব্জি যিকোনো চব্জিয়ে ল'ব পাৰে, মই যি আছিল ল'লোঁ। দাংবডি বা লেচেৰা মাহ দিলেও ভাল হয়। চাই থাককচোন। এতিয়া মই এইটো ডালিয়া লৈছোঁ, এইটো ডালিয়া। আৰু এতিয়া মই এইখনেদি টুকি ৰাখিম, পানীটো একেবাৰে চেকনিখনেৰে ডালিয়াখিনি চেকি লৈছোঁ, বা চেপি ল'লেও হয়। আপোনালোকৰ যদি এনেকুৱা চেকনি নাথাকে চেপি ল'ব পাৰে। তাৰপিছত এনেকৈ মই চেপি লৈছোঁ পানীটো নথকাকৈ। আৰু এইফালে এখন কেৰাহী পাতি তেল গৰম হ'বলৈ দিছোঁ। তেল মই কমকৈ ব্যৱহাৰ কৰিছোঁ, যিটো তেল আমাৰ শৰীৰৰ কাৰণে অপকাৰী নহয় জানো। এতিয়া মই 2টা শুকান জলকীয়া দি দিলোঁ আৰু লগতে অকণমান পাঁচফোৰণ দি দিলোঁ। এইখিনি মই ধুনীয়াকৈ কম জুইত ভাজি ল'ম। এতিয়া মই পিঁয়াজখিনি দি দিলোঁ, আৰু লগতে মই কেঁচা জলকীয়াখিনিও দি দিম। দি পেলাই মই ধুনীয়াকৈ ৰংটো উঠালৈকে মিডিয়াম ফ্লেমত ভাজি থাকিম। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গৈছে। এতিয়া মই ইয়াতে খুন্দি লোৱা আদা নহৰুখিনি দি দিম। আদা নহৰুখিনি মই খুন্দিয়ে লৈছোঁ, বেছিকৈ মিহি কৰি লোৱা নাই। এইখিনিও মই ধুনীয়াকৈ ভাজি ল'ম। মোৰ এইখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গৈছে। এইখিনি মই ধুনীয়াকৈ কম জুইত 3 পৰা 4 মিনিট সময় ভাজি লৈছোঁ। এতিয়া মই ইয়াতে কাটি থোৱা পাচলিখিনি দি দিম। আপোনালোকৰ পচন্দৰ যিকোনো পাচলি দিব পাৰে, দাংবডি বা লেচেৰা মাহ, পটল, কেপচিকাম সকলো দিব পাৰে। মই এইখিনিয়ে দিলোঁ আজিলৈ। এইখিনি মই ধুনীয়াকৈ দি পেলাই ধুনীয়াকৈ এবাৰ মিক্স কৰি ল'ম। এইখিনি মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ। এয়াৰ মই নিমখ দিলোঁ আৰু প্ৰয়োজন অনুসৰি হালধি দিম। হালধি দি ল'লোঁ আৰু অকণমান দিব লাগিব। এইখিনি মই গোটেইখিনি মিক্স কৰি ল'ম এবাৰ। এইখিনি মই ধুনীয়াকৈ ভাজা হৈছে। মই এতিয়া ইয়াতে বুটখিনি দি দিলোঁ। মই আকৌ এবাৰ মিক্স কৰি লৈছোঁ। এতিয়া মই ইয়াতে দিম অকণমান জিৰা গুড়ি আৰু দিম লগতে অকণমান ধনিয়াৰ গুড়ি। এইখিনি দি মই
মিক্স কৰি ল'ম। গেছটো কমত ৰাখিব, নহ'লে লাগি যাব পাৰে। এইখিনি মই ধুনীয়াকৈ আকৌ অকণমান সময়ৰ কাৰণে ভাজি ল'ম। এইখিনি মোৰ ভাজি লোৱা হৈ গৈছে। এইখিনি মই 2 পৰা 3 মিনিট সময় ভাজি লৈছোঁ মিডিয়াম ফ্লেমত। এতিয়া মই ডালিয়াখিনি দি দিম। ডালিয়াখিনি হাতেৰে চেপি ল'বও পাৰে, মাত্ৰ পানীখিনি নাথাকিলেই হ'ল। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ আৰু অকণমান সময় ভাজি ল'ম। এইখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গৈছে। এতিয়া মই এইখিনি পানী দিম। পানী আপোনালোকৰ প্ৰয়োজন মতে দিব। মই ঠাণ্ডা পানীয়ে দিম, যিহেতু এইখিনি সিজিবলৈ অলপ সময় লাগিব চব্জিখিনিও। মই পানী প্ৰয়োজন অনুসৰি দি অলপ সময় সিজিবলৈ দিম। চাই থাকক। হেল্ল' এভৰিৱান, ডালিয়া হ'বই আৰু উতলি আছে আৰু অলপ সময় সিজিব লাগিব ধুনীয়াকৈ। এইখিনি সিজিবলৈ দি ঢাকি থৈ দিছোঁ, ঢাকোন মাৰি থৈ দিছোঁ। তাৰ ডালিয়া হোৱাৰ আগতে মোৰ প্ৰত্যেক দিনাৰ এটা কাম প্ৰত্যেক দিনাই কৰিব লাগে খোৱাৰ আগতে, সেইটো চাই লওঁচোন আহক। এতিয়া দেউতাক দিম ইনচুলিন। দেউতাৰ চুগাৰটো বহুত বেছি, 10 দিওঁ ৰাতি, 10 আমি পেটতে দিওঁ। এই 4 আঙুল ইফালে দিওঁ। হৈ গ'ল। দেউতা বহি আছে টিভি চাই। দেউতা ইনচুলিন লৈ কেনেকুৱা লাগে? কষ্ট পায় হয়নে? খালি মোৰ ডালিয়াখিনি হ'লেই আৰু এইখিনি ধুনীয়াকৈ সিজি গৈছে। চাওকচোন ৰংটো কিমান ধুনীয়া হৈছে। মই তেল মছলাও একো ব্যৱহাৰ কৰা নাই, খুব ধুনীয়া হৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম। চাই থাককচোন ভিডিঅ'টো। বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ। ডালিয়া কেনেকুৱা হৈছে জনাই আছোঁ আপোনালোকক। খাবলৈ বৰ ধুনীয়া হৈছে। আপোনালোকে এনেকৈ খাই চাব পাৰে। ঠিক আছে, ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকক লগ পাম। চাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।